আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো বেহাৰবাৰী আউটপোষ্টৰ আন এগৰাকী সু অভিনেত্ৰী ৰিচা চেত্ৰী। ৰিচাবা আৰু বিউটিবাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু তেওঁলোকক আদৰি আনিবলৈ উদযাপন সমিতিৰ বিষয়ববীয়া মঞ্চত বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলু আৰু ৰিচা চেত্ৰী। আহকচোন আজি ভিডিঅ'টো প্ৰথম পাহে চাই গৈ থাকোঁ। ঐ বিহুকে বিনা ঐ বিহু গলে বিনা মাতটো মাজে মাজে ভাগি ভাগি গৈছে। আমি গোৱা মানুহ নহয় ন, আমি ভুকু মৰা এডাল দিয়া মানুহে, সেইকাৰণে মাত ধুনীয়াকৈ নোলায়। তথাপিও অসমীয়া যিহেতু বিহু এফাকি নাগালেও বেয়া হ'ব ন। বোলে অকলি যৌবনলৈ মাৰ কবি গৈ ঐ বাটত লগে পালে জোঁৱাই বুলিবলৈ এই মোক হে এই বৰ ধুনীয়া ল'ৰা এটা ইমান সন্মুখৰ ৰখি থাকিলে মোৰ দিগদাৰ হয়। চবেইতো ৰিচালে চাই থাকে, ই মোলৈ চাই আছে। হা পচন্দ হৈছে? মাক আহিছে নেকি? হা মা আহিছে নেকি? নাই কথা নাই তেনেহ'লে। বোলে মেখেলা পিন্ধিলে ঐ লাগে বুঢ়ী বুঢ়ী, হয় বুঢ়ী বুঢ়ী লাগে। হা ইমান ধুনীয়াকৈ সাজি কাচি অহাৰ পিছত এতিয়া বুঢ়ী বুঢ়ীহে লাগিছে। অঁ নাই লগা। ঐ মেখেলা পিন্ধিলে ঐ লাগে বুঢ়ী বুঢ়ী, ঐ ফৰক চিলাই লবি চুটি চুটি কৰি। এনেকৈ এনেকৈ কৈ থাকিবনে কিবা এটা গাবা? কি কাম আৰু আপুনি শিকোৱাটোকে গাই দিওঁ। গোৱা গোৱা প্ৰথমতে যোজনা এফাকি গাই লোৱা। ময়ো একে হয়, কিন্তু দেই মাত চাত ভাগি যায়, ঘূৰ ডাল নাইকিয়া হৈ যায় মাজতে, কিন্তু হ'লেও গাম হয়নে? অঁ গাই দিম। বেলেগে মাতক নামাতক, ৰিচাই যি ক'লেও হ'ব গাওক। একদম এনেকুৱা এডাল ডেকা ল'ৰাখিনি দি থাকিব খালি ন। হয়নি? অঁ ঠিক আছে, অলপ পাছত আগতে গাই লওঁ এইটো। অঁ অঁ মোলৈ এনেকৈ চাই নাথাকিব দেই, মোৰ লাজ লাগে বেছিকৈ ল'ৰা মানুহে মোলৈ চাই থাকিলে। চকু মুদি গোৱা, চকু মুদি গোৱা। চকু মুদি গাব লাগিব ন, চিধা চিধিচোন। ও জানো ও চকলা টেঙাটি অকলে নাখাবা, ঐ আমাকো দুচকল দিবা। দুচকল নে এচকল বাৰু? অঁ এইফালে দুচকল, এইফালে ভাল পায়, মোক সহায় কৰিছে। আপোনালোকে বুজি পাইছেনে দুচকল কিয় বিচাৰিছো? এচকল কেনেকৈ হ'ব? এচকল মইহে খাম, বিউটি বালে দেখোন নাথাকিব, সেইকাৰণে দুচকল। মৰমটো বহুত মোলে ন। পিছৰ ডোখৰ তুমি এইফালে যোৱা, এতিয়া তুমি সেই পাৰ্টি, তেনেহ'লে মই এই পাৰ্টি ন। বিহু মাৰিবলৈ অকলে নাযাবা, আমাকো লগতে নিবা। নিবনে? কাক দিব? মোক দিবনে বিউটি বাক দিব? মোক দিব ন। মই ক্ষীণ বুলি মোক লৈ যাবলৈ সহজ হ'ব, মই ক্ষীণ। মই জানো এই ছোৱালীকেইজনী ইমান ধুনীয়াকৈ বিউটি বা কৰি আছে, কিন্তু ডেকা ল'ৰাবোৰে গোটেই পাই ৰিচা। কাৰণ মইনাকৰণক বাইকত উঠাই নিবলৈ ভাল হ'ব, পাতল যে। মইতো বাইকত বহিলে আগফালে চকাই হয়নে? নহয় নহয় বোলে। দিয়া বিহু এটা গোৱা। ছোৱালী পুৰা পাকৈত বনাই আনিছোঁ, বিহু শিকাইছোঁ, বিহু নাচিবলৈ শিকাইছোঁ, গাবলৈ শিকাইছোঁ। কাৰোবাৰ পচন্দ হ'লে এতিয়াই কৈ দিলে হ'ল দেই। ৰেডি আছোঁ দুজনীয়ে। বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ, বাঁহৰ চুঙাৰ দৈ, বাঁহৰ চুঙাৰ
নাচি আছিলো তুমি লাজ দিলা মোক আপুনি গাই দিয়কচোন কিয় গাম তুমি গাইছা তুমি গোৱা আপুনি শিকাইছিলে আপুনি কওকচোন এই ছোৱালীয়া নিবিককাই এনেকে গালে হ'বনে অ বোলো ছোৱালীয়া নিবিককাই নহ'ব একেটা নিচিনাকে গাওঁ অ বোলো ছোৱালীয়া নিবিককাই আমাৰ মনি বচাই জ্বৰ চাই তেহে বেছি দিন যায় ঐ তেহে বেছি দিন যায় সকলোৱে বিদুৰ ভাই চালেনে বিদুৰ গীত শুনিছেনে মনত আছে গান গাবলৈতো ৰূপালী বা আহি আছে তথাপি আমি কিমান কথা পাতিম আমিও হাঁহি মাতি এনেকৈ গাই শেষ কৰি দিওঁ ন হা বিহু গাব লাগিব বা বিদুৰ গীত গাব লাগিব তোমালোকে গাবা বোলো হেৱাই চেন্দুল চোৰাৰ মৰমৰ একেলগে মোকো মাতিবা আকৌ Fantastic. নাচিব লাগিব Aredidena Saritini Dui Ek. মোকে চালে নি ল'ৰাবোৰে তোমাকে চালে চাগে মোকে চাইছিলে যে ওলে নাইছে বিউটি বিউটি অনুষ্ঠান বৰ বেছি দীঘলীয়া নকৰোঁ তথাপি মই এইখন মঞ্চলৈ আহিছোঁ যেতিয়া মই সকলোৱে চিনি পায় দীপাংকৰক দীপাংকৰ ভাইটি আহ এবাৰ ওচৰলৈ তাৰ লগত আজি প্ৰায় তাৰ লগত বুলি নহয় গোটেই ঘৰখনৰ লগত ভাইটিহঁতৰ এইডাল কি নাচ বোকাত নানাচিবা দেই
বিউটি বোকা নাই বোকা নাই বৰ্তা নাই চাগে আজি আপোনালোকে যদি আমাক এখন মঞ্চত দেখিবলৈ পাইছে এই ভাইটিটোৰ কাৰণে আৰু তাৰ কাৰণে মোৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰিছোঁ এটা হাত চাপৰি খুব ধুনীয়া আমি বিহু এটা গাই দিওঁ তাৰপিছত নাচিম আৰু সোনকালে অনুষ্ঠান সামৰিও দিওঁ হা সকলোৱে একেলগে নাচিবনে ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰতি মইনামতি এই পাছফালৰ বাৰীতে হাতী তুলি থাকোঁতে বান্দৰে লগালে খেদা চলা কটকি ডেকাকে ঐ পতাম বুলি ভাবিছো নপতাও নহ'লে কি কৰিব জানেনে কমিটিয়ে লগাব নাহাঁহিবা বেছি খাই যৌৱন গ'লে পাবলৈ নাই আও হৰি বাই বাই সেইটো লাইক শ্বেয়াৰ কৰিব আৰু যিসকল নতুন আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব বটনটো টেপিবলৈ নাপাহৰিব তো গাইজ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ